হেল্ল' এভৰিৱান, কি খবৰ? এইফালে মই ওলাইছোঁ শংকৰ সংঘ অধিৱেশন, যিহেতু আমাৰ যোৰহাটতে পাতিছে। তো ওচৰতে যিহেতু পাতিছে, সেইকাৰণে গৈ আহোঁ বুলি ভাবিছোঁ। সকলো মানুহে গৈছে আৰু আমিও যাওঁ। সন্ধিয়া সময়তে ওলাইছোঁ। হাজবেণ্ড আৰু মোৰ আচলতে এইটো টাইমহে মিলেগৈ। আমি ক'ৰবাত গ'লে অকল সন্ধিয়া সময়টোতে মিলাওঁ আৰু এনেকৈ যাব লগা হয়। আৰু ওলাব সময়তহে মনত পৰিছে মোৰ থ্ৰেডিং কৰা নাই, ইটো কৰা নাই। সেইকাৰণে বোলো ল'ৰা ধপৰাকৈ কৰি ল'লোঁ আৰু এফালে আকৌ ভাবিছিলোঁ চাদৰ মেখেলা পিন্ধি গ'লে ভাল হ'ব নি। তাৰপৰা হাজবেণ্ডে ক'লে যে যদি মই চাদৰ মেখেলা পিন্ধি যাওঁ কোনো পধ্যেই নিব নোৱাৰে হেনো, মানে আনকমফৰ্ট হ'ব পাৰে, যিহেতু আমি বাইকত যাম। আৰু তাতে মই গম পাইছোঁ যে মানুহৰ বহুত ভিৰ, খোজকাঢ়িবলৈও অসুবিধাই হ'ব চাগে। আৰু এঠি গৈ থাকোঁতে আকৌ ভোক লাগিলেই নহয়। মোৰ লগা নাই বাৰু, হাজবেণ্ডৰ লাগিলে। এতিয়া উপায় নাই, যিহেতুকে হোটেল এখনতে ৰখাই আৰু পৰঠা এটা খাই ল'লোঁ। আৰু এইফালে আহি আছোঁ। কমচে কম 3 কিলোমিটাৰমান বাকী আছে এতিয়াও, কিন্তু মানুহৰ হেনো ইমানেই ভিৰ হৈছে নহয়। এতিয়া চক এনেকৈ মানে ফচি আছোঁ। ফচি মানে কি আৰু 1-1.5 ঘণ্টামান এইহে শ্ল' মোশ্যনত গৈ আছোঁ। যেনে তেনে পালোগৈ, যদিও আকৌ 1.5 কিলোমিটাৰমান খোজকাঢ়িলতহে মেইন ডেষ্টিনেশ্যন এয়া পাইছোঁগৈ। এয়া হৈছে শংকৰ সংঘ অধিৱেশন, 94 সংখ্যক শংকৰ সংঘ অধিৱেশন, যিটো আমাৰ যোৰহাটতে হৈছে এইবাৰ। আৰু তাত আমি এয়া গৈ দেখিছোঁ, সঁচাকৈ হয় মানুহৰ বহুত বেছি ভিৰ, জনসমাগম হৈছে পূৰা। আৰু ভালো লাগিলে বাৰু, মানুহ হৈছে যদিও। আৰু ইফালে সিফালে গৈ চালোঁ। আৰু এদিন দুদিনত গৈ মানে এখন কমপ্লিট কৰিব নোৱাৰি, ইমানেই ডাঙৰ এটা এৰিয়াত পাতিছে। খুব ধুনীয়া ডেক'ৰেশ্যন হৈছে আৰু প্ৰদৰ্শনীও হৈছে আৰু বিভিন্ন অনুষ্ঠানো ধুনীয়াকৈ পাতিছে। ভালকৈ যিহেতু চাব নোৱাৰিলোঁ আৰু যিহেতু আমাৰ হাতত সময়ো কম, আমি সোনকালে আহিবও লাগিব। সেয়েহে অহা যোৱা কৰোঁতে আমাৰ ঘণ্টা বাই ঘণ্টা লাগি গ'ল। আৰু এইফালে বাণিজ্য মেলাও হৈছে, য'ত মানুহৰ ভিৰ বেছি আৰু সেইকাৰণে সোমাবই নোৱাৰি মানে। তথাপিতো অলপ ইফালে সিফালে চালোঁ। আৰু আপোনালোক আহিলে নে নাই কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, বাই বাই।